Secrets of Millionaire Mind কিতাপখনৰ লিখক টি হাৰ্ভ একাৰে কৈছে গোটেই পৃথিৱীৰ জ্ঞান আপোনাৰ লগত থাকিব পাৰে স্কিলছ থাকিব পাৰে কিন্তু যদি পইচাক ব্যৱহাৰ কৰিব নাজানে তেন্তে আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে এজন দুখীয়া ব্যক্তিয়ে যদি আজি হঠাৎ এখন লটাৰীত 1 কোটি টকাও পায় তেন্তে সেই ব্যক্তিজন অহা 10 বছৰত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব ইয়াৰ কাৰণ হৈছে আমাৰ মাইন্ডসেট আমাৰ মানসিকতাই আমাক এজন দুখীয়া আৰু এজন ধনী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে যিসকল ব্যক্তিৰ ৰিচ মাইন্ডসেট থাকে তেওঁ দুখীয়াৰ পৰাও ধনী হ'ব পাৰে আৰু যিসকল ব্যক্তিৰ পুৱাৰ মাইন্ডসেট থাকে তেওঁ ধনীৰ পৰা দুখীয়া হ'বলৈও বেছি দিন নালাগে গোটেই পৃথিৱীত যিমান পইচা আছে সকলোখিনি পইচা যদি সকলো মানুহকে সমানে ভগাই দিও তথাপিও 1 বছৰ পাছত সেইখিনি পইচা পুনৰ ধনী মানুহৰ হাতলৈ গুচি যাব টি হাৰ্ভ একাৰে কৈছে যদি আপুনি মোক কেৱল 5 মিনিট দিব পাৰে মই আপোনাক ভৱিষ্যতে কিমান পইচা পাব বা কিমান হেৰুৱাব কৈ দিব পাৰিম যদি আপোনাৰ মানি ব্লুপ্ৰিন্ট ঠিক নহয় তেন্তে আপুনি কেতিয়াও লাইফত সাকসেসফুল হ'ব নোৱাৰে কেতিয়াও ফাইনান্সিয়াল ফ্ৰীডম পাব নোৱাৰে মানি ব্লুপ্ৰিন্ট কি মানি ব্লুপ্ৰিন্ট হল সৰুৰে পৰা এতিয়ালৈকে আপুনি পইচাৰ বিষয়ে কি ভাবে পইচা কেনেকৈ ব্যৱহাৰ কৰে মানি ব্লুপ্ৰিন্টৰ 17টা নিয়ম আছে যিকেইটা নিয়মে আপোনাক ফাইনান্সিয়ালি ষ্ট্ৰং ফাইনান্সিয়ালি ফ্ৰী ব্যক্তি হিচাপে গঢ়ি তুলিব পইচাৰ বিষয়ে আপোনাৰ মনত যেটো অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাসক উলিয়াই দি এই 17টা নিয়ম ফলো কৰক নেক্সট মিলিয়নাৰ আপুনি হ'ব পাৰিব এই 17টা নিয়ম ফলো কৰিলে আপুনি ধনী হোৱাটো 100% গ্যাৰান্টি আছে কাৰণ তেতিয়া আৰু আপুনি পইচাৰ কাৰণে কাম কৰিব নালাগে পইচাই আপোনাৰ কাৰণে কাম কৰিব আৰু ইয়াকে কোৱা হয় ওয়েলথ ক্ৰিয়েচন 1 নম্বৰ নিয়ম ধনী ব্যক্তিয়ে ভাবে যে মই মোৰ জীৱনক গঢ়ি তুলিম দুখীয়া ব্যক্তিয়ে ভাবে যে জীৱনে মোক গঢ়ি তুলিব লিখকে কৈছে যে দুখীয়াসকল সদায় দৰ্শক হৈ থাকে আৰু নিজকে এজন দুখী ব্যক্তি হিচাপে ভাবি লয় মোৰ লগত এনেকুৱা কিয় হৈ আছে মোক কিয় এনেকুৱা কৰিলে মোৰ এতিয়া কি হ'ব চাকৰি নাপালে কেনেকৈ চলিম মোৰ ভাগ্যতেই নাই নেকি পৰিয়ালে মোক সাপোৰ্ট নকৰিলে চৰকাৰে কোনো সাহায্য নিদিলে আসলতে সিস্টেমটোই বেয়া আমাৰ হাতত পইচাই নাই আমি দুখীয়া ঘৰত জন্ম পালো এনেকৈ কৈ যদি একো নাপায় হেকত কব পইচাই সকলো ক্ষেত্ৰত ডাঙৰ বস্তু নহয় কিন্তু সঁচা কথাটো হল যত পইচা লাগে তাত কেৱল পইচাই লাগে আপোনাৰ বেমাৰ হৈছে আৰু ডাক্তৰৰ ওচৰত গৈ যদি কয় মই দুখীয়া স্যাৰ মই মৰিব নিবিচাৰো মোৰ হাতত পইচা নাই মোক ফ্ৰীতে চিকিৎসা কৰি দিয়ক সাবনে ডক্টৰে আপোনাক নাচায় 2 নম্বৰ নিয়মটো হল ধনীসকলে পইচাৰ খেলখন জিকিবলৈ খেলে আৰু দুখীয়াসকলে যাতে হাৰি নাযায় সেই কাৰণে খেলে দুখীয়াসকলে কয় যে এই মাহটো কেনেকৈ চলিম পইচাই নাই হাৰি যোৱাৰ ভয় আৰু ধনীসকলে কয় এই মাহত মই কি কৰিলে বেছিকৈ ইনকাম কৰিব পাৰিম সদায় জিকিব বিচাৰে দুখীয়াসকলে প্ৰথমে আৰাম কৰিব বিচাৰে আৰু ধনীসকলে ভাবে যে প্ৰথমে ইনকাম কৰি লও তাৰ পাছত আৰাম কৰিম 3 নম্বৰ নিয়ম হল দুখীয়াসকলে কয় যে মই ধনী হ'ব বিচাৰো ধনীসকলে কয় যে মই যিকোনো প্ৰকাৰে ধনী হ'বই লাগিব লাগিলে যিমান কষ্ট কৰিব লাগে মই কৰিম কিন্তু মই ধনী হ'মেই সংকল্প লয় জীয়াই থাকিবলৈ উখাহৰ যিমান প্ৰয়োজন সিমানে সফলতাকো যদি প্ৰয়োজন বুলি ভাবে আপুনি 100% সফল হ'বই 4 নম্বৰ হল ধনীসকলে সদায় ডাঙৰ সপোন দেখে ডাঙৰ কথা ভাবে ভ্যালু দিব বিচাৰে যিমান বেছিকৈ ভ্যালু দিব সিমানে ইনকাম কৰিব দুখীয়াসকলে ডাঙৰ সপোন দেখিবলৈ ভয় কৰে ডাঙৰ কথা চিন্তা কৰিবলৈ ভয় কৰে মই কি জানি এইটো কৰিবই নোৱাৰিম মোৰ কাৰণে এইটো সম্ভৱেই নহব 5 নম্বৰ নিয়ম ধনীসকলে সদায় সুবিধা বিচাৰি থাকে আৰু দুখীয়াসকলে সদায় অসুবিধাৰ কথাবোৰ ভাবি থাকে দুজন বেপাৰী জোতা বিক্ৰী কৰিবলৈ চহৰলৈ যায় আৰু গৈ দেখিলে যে তাৰে মানুহবোৰে জোতাই নিপিন্ধে এতিয়া প্ৰথম বেপাৰীয়ে ভাবিলে ইয়াতটো জোতা কোনেও নিপিন্ধে গতিকে ইয়াত মই জোতা বিক্ৰী কৰিবই নোৱাৰিম ইয়াকে কয় দুখীয়াৰ মানসিকতা দ্বিতীয়জন বেপাৰীয়ে তাত গৈ ক'লে বাহ ইয়াত দেখোন কোনেও জোতা পিন্ধা নাই মই গোটেইখিনি জোতা বিক্ৰী কৰিব পাৰিম মই সকলোকে বিক্ৰী কৰিব পাৰিম ইয়াকে কয় ধনীৰ মানসিকতা আপুনি সুবিধা বিচাৰে নে অজুহাত বিচাৰে সেইটো আপোনাৰ মাইন্ডসেটৰ ওপৰত নিৰ্ভৰ কৰিব 6 নম্বৰ নিয়ম ধনীসকলে অন্য ধনী ব্যক্তিৰ প্ৰশংসা কৰে তেওঁলোকৰ কামক প্ৰশংসা কৰে তেওঁলোকৰ কষ্টক প্ৰশংসা কৰে দুখীয়াসকলে আনক দেখিলে জ্বলি পৰি মৰে আনৰ উন্নতি দেখিব নোৱাৰে আনৰ সফলতা দেখিলে কয় তাৰ ভাগ্য ভাল আছিল সেই কাৰণে পালে 7 নম্বৰ নিয়ম ধনীসকলে সদায় পজিটিভ আৰু সফল ব্যক্তিৰ লগত উঠা বহা কৰে দুখীয়াসকলে সদায় নেগেটিভ আৰু অসফল লোকৰ সৈতে মিটিৰেলি পাতে যদি আপুনি ইগলৰ দৰে উৰিব বিচাৰে তেনেহলে হাঁহৰ দৰে হাঁহৰ লগত হাতুৰি নাথাকিব ইগলৰ লগত বন্ধুত্ব কৰিব লাগিব আপুনি কি জানে সেইটো ডাঙৰ কথা নহয় আপুনি কাক জানে সেইটোহে ডাঙৰ কথা আপুনি যাৰ হৈতে থাকিব সেইজন ব্যক্তিৰ দৰে আপোনাৰ মাইন্ডসেট হ'ব 8 নম্বৰ নিয়মটো হল ধনীসকলে সদায় নিজক প্ৰমোট কৰি গৈ থাকিব বিচাৰে তেওঁ সদায় পৃথিৱীৰ আন মানুহক নিজৰ ভ্যালুসমূহ বিক্ৰী কৰিব বিচাৰে আৰু তাৰ পৰা ইনকাম জেনাৰেট কৰে দুখীয়াসকলে এইবোৰত কেতিয়াও ধ্যান নিদিয়ে 9 নম্বৰ নিয়মটো হল ধনীসকলে নিজক সদায় সমস্যাসমূহতকৈ ওপৰত ৰাখে আৰু দুখীয়াসকলে সমস্যা আহিলে ভয় কৰে আৰু নিজকে সমস্যাসমূহতকৈ তলত ৰাখে 10 নম্বৰ নিয়মটো হল ধনীসকলে সদায় পাবলৈ বিচাৰে সদায় নিজক পোৱাৰ যোগ্য বুলি মানে দুখীয়াসকলে নিজকে যোগ্য বুলি নাভাবে এওঁলোকৰ নিজৰ ওপৰতেই বিশ্বাস নাথাকে এওঁলোকে এইটোৱেই ভাবে যে তেওঁ আনতকৈ ভাল হ'ব নোৱাৰে ধনীসকলে সদায় নিজক পোৱাৰ যোগ্য বুলি ভাবে আই ডিজাৰ্ভ ইট মই ইয়াৰ যোগ্য 11 নম্বৰ নিয়মটো হল ধনীসকলে ফলাফলৰ ওপৰত ইনকাম কৰে আৰু দুখীয়াসকলে সময়ৰ ওপৰত ইনকাম কৰে যদি এজন ব্যক্তিয়ে এটা কোম্পানীত নিজৰ প্ৰডাক্ট বিক্ৰী কৰে আৰু তাৰ পৰা 30% ইনকাম কৰে তেন্তে তেওঁ যিমান বিক্ৰী কৰিব সিমানে ইনকাম কৰিব এইটো হল ফলাফলৰ ওপৰত ইনকাম আনটো হল কোনোবা এজনে মাহিলি 20000 টকা দৰমহা পায় আৰু যদি তেওঁ মাহিলি 3 লাখ বা 4 লাখ টকাৰো বিক্ৰী কৰে তথাপিও তেওঁ 20000 পাব এইটো হল সময়ৰ ওপৰত ইনকাম
12 নম্বৰ নিয়মটো হ'ল ধনীসকলে ক'লা নাইবা বগা নিবিচাৰে নাইবা এইটো নহ'লে সেইটো বুলি নাভাবে তেওঁ এইটো কয় যে দুয়োটাই হ'ব পাৰে দুখীয়াসকলে প্ৰতি মুহূৰ্ততে দুটাৰ মাজৰ এটা বাছি ল'ব বিচাৰে পইচা লাগিব নে সুখ লাগিব ধনীসকলে কয় দুয়োটাই লাগিব স্বাস্থ্য লাগিব নে সম্পত্তি লাগিব ধনীসকলে ক'ব দুয়োটাই লাগিব দুখীয়াসকলে দুটাৰ মাজত এটা বাছি ল'ব বিচাৰে 13 নম্বৰ নিয়মটো হ'ল ধনীসকলে নিজৰ সম্পত্তি আৰু নিজৰ ভ্যালু বঢ়োৱাত গুৰুত্ব দিয়ে নিজৰ পদবী বঢ়াবলৈ গুৰুত্ব দিয়ে দুখীয়াসকলে সদায় কেৱল নিজৰ ইনকামক গুৰুত্ব দিয়ে আপুনি ধনী ব্যক্তিসকলৰ নেট ওয়াৰ্থ জানিব পাৰে আৰু দুখীয়াসকলৰ কেৱল ইনকামৰ বিষয়ে জানিব পাৰে এক্সাম্পল হিচাপে কিছুমান ইউটিউবাৰে নিজৰ ইনকামৰ ওপৰত গুৰুত্ব দিয়ে আৰু কিছুমানে নিজৰ ভ্যালুৰ ওপৰত গুৰুত্ব দিয়ে মই ইউটিউবৰ পৰা ইনকাম কৰিব নিবিচাৰো কিন্তু মই আপোনাক ভ্যালু দিব বিচাৰো যেটো বৰ্তমান আপুনি পাই আছে 14 নম্বৰ নিয়মটো হ'ল ধনীসকলে পইচাক মেনেজ কৰি লয় আৰু দুখীয়াসকলে কয় যে পইচা আহিলে মেনেজ কৰি লম কিন্তু মেনেজ কৰাটো হ'ল এটা হেবিট যেটো সৰুৰে পৰা আৰম্ভ হয় লিখকে কৈছে যে এটা চিৰসত্য কথা আছে যদি আপুনি এতিয়ালৈ পোৱা বস্তুখিনিৰে মেনেজ কৰিব পৰা নাই তেন্তে ইয়াতকৈ বেছি আপুনি কেতিয়াও নাপায় এইটো এটা ইউনিভাৰ্সেল ল আৰু ইয়াক আপুনি কেতিয়াও ভুল বুলি প্ৰমাণিত কৰিব নোৱাৰে 15 নম্বৰ নিয়মটো হ'ল নিখন্দেহে আপুনি লাইফত কষ্ট কৰিব লাগিব কিন্তু কিমান দিনলৈ কৰিব ধনীসকলে নিজৰ বাবে এসেটছ বনাবলৈ কষ্ট কৰি উপাৰ্জন কৰে আৰু তাৰ পিছত এসেটসমূহে তেওঁলোকক উপাৰ্জন কৰি দি থাকে আৰু দুখীয়াসকলে গোটেই লাইফটো কষ্ট কৰি ইনকাম কৰিব বিচাৰে ধনীসকলে এইটো মানি লয় যে যিমানে পইচাই মোৰ কাৰণে কাম কৰিব সিমানে মই কমকৈ কাম কৰিব লাগিব ধনীসকলে আজি কষ্ট কৰিব কালি স্কিল ডেভেলপ কৰিব আৰু পৰহি আৰু এটা কাম শিকিব দুখীয়াসকলে আজি এটা চাকৰি কৰিব আৰু গোটেই লাইফটোৱে চাকৰিটোৰ ওপৰত নিৰ্ভৰ কৰি চলিব 16 নম্বৰ নিয়মটো হ'ল আপুনি নিজকে যেটো ভাবে আৰু আপুনি যেটো বাস্তৱত হ'ব তাৰ মাজত এখন হাকু আছে এই হাকুখন কি কাম কিয় কৰিব নোৱাৰে ভয়ৰ কাৰণে যদি মই এইটো কৰো যদি মই ফেইল হও 90% মানুহে ভয়ৰ কাৰণে নিজৰ লাইফত একো কৰিব নোৱাৰে ধনীসকলে তেওঁৰ মনত ভয় আহিবলৈ নিদিয়ে ভয়ক তেওঁ হাতৰ মুঠিত ধৰি ৰাখে ভয়ক পৰাস্ত কৰি আপুনি সিদ্ধান্ত ল'ব পাৰিলে যেটো আপুনি ভাবে আৰু যেটো বাস্তৱত হ'ব তাৰ কাৰণে এখন হাকু নিৰ্মাণ হ'ব আৰু আপোনাক সফলতাৰ দিশত লৈ যাব আপোনাৰ মগজুক কেতিয়াও বহি থাকিব দিব নালাগে মগজুক যদি আপুনি ৰেষ্ট দিয়ে তেন্তে ই আপোনাৰ বাবে কাম কৰা বন্ধ কৰি দিব যেনেকৈ এখন গাড়ী যদি এবছৰ নচলোৱাকৈ পেলাই থৈ দিয়ে তেন্তে ইয়াক নেক্সট ষ্টাৰ্ট কৰিবলৈ বহুত কষ্ট হ'ব যদি আপোনাৰ মগজুৱে কাম কৰিবলৈ বন্ধ কৰি দিয়ে তেন্তে আপুনি লাইফত কেতিয়াও টকা পইচা সুখ শান্তি বিচাৰিলেও নাপাব যিমানে আপুনি নেগেটিভ চিন্তা কৰিব সিমানে আপোনাৰ নেগেটিভ ৰিজাল্ট আহিব আপোনাৰ স্বাস্থ্য বেয়া হ'ব কাম বেয়া হ'ব লছ হ'বলৈ ধৰিব আৰু শেষত আহি পালো 17 নম্বৰ নিয়ম ধনীসকলে সদায় শিকে আৰু দুখীয়াসকলে কয় আৰে মইতো সব জানো যদি আপুনি সফল হ'ব পৰা নাই তেন্তে নিশ্চয় কিবা এটা বস্তু আছে যেটোৰ বিষয়ে আপুনি নাজানে তিনিটা শব্দই আপোনাক ধ্বংস কৰিব পাৰে মই সকলো জানো দুখীয়াসকলে সদায় নিজকে জানো বুলি ভাবে ধনীসকলে সদায় আৰু ভালকৈ শিকিব বিচাৰে ধনীসকলৰ মেন্টালিটি হ'ল বি ডু হেভ প্ৰথমে কিবা এটা বনাম তাৰ পিছত কিবা এটা কৰিম তাৰ পিছত সকলো পাম দুখীয়াসকলৰ মেন্টালিটি হ'ল হেভ ডু বি প্ৰথমে কিবা এটা পাও তাৰ পাছত কিবা এটা কৰিম তাৰ পাছত কিবা এটা বনাম এই 17টা আছিল ধনীসকলৰ নিয়ম যিকেইটা ফলো কৰিলে আপুনিও আপোনাৰ লাইফত সফলতা লৈ আহিব পাৰিব ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ